हाय फ्रेंड्स, আজি বিজয়া দশমী সেয়ে ভাবিলো এটা ভিডিও বনাও। আজি বিজয়া দশমী সকলোৰে আনন্দ চাওক আৰু ইয়া দেৱীৰ বিসৰ্জন দিছে। ইয়া চাওক পৰতলৈ সকলোতে মানুহে এই বিসৰ্জন চাবলৈকে। তেনেহ'লে বলক আজিৰ এই ভিডিও আৰম্ভ কৰোঁ। হাই ফ্ৰেন্ডছ, মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি বিজয়া দশমী সেয়ে ভাবিলো এটা ভিডিও বনাও। বলক তেনেহ'লে আজি ভিডিও আৰম্ভ কৰোঁ। এয়া চাওক, মই বৰ্তমান পূজাত উপস্থিত হৈছোহি আৰু সমাগম চাওক। দুৰ্গতি নাকিনী আই মংগলকাৰিণী মা দুৰ্গা মহামায়া আই গোসানী দুৰ্গতি নাকিনী আই মংগলকাৰিণী সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে এয়া সকলোৱে দেৱীক বিসৰ্জনৰ দিশে আগবাঢ়িছে। এয়া চাওক লগত আহিল মহালক্ষ্মী মহা সৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি আৰু আমাৰ আহি বৰ্তমান দলঙত উপস্থিত হৈছোহি। এয়া সকলোৱে আনন্দ চাওক দেৱীক বিদায় দিবলৈ আজি। দশো দিশে পৰিৱেশ আনন্দ দীপল সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে এয়া চাওক আৰু সময় আহি গ'ল বিসৰ্জন দিয়াৰ। মই দেখুৱাই দিছোঁ চাওক। ভবা কথা নহ'ল কৃত্ৰিমা উমা অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ হিমালয়ে চন্দিকাৰ কৰে আৰাধন মাতা বিশ্বেশ্বৰী বিশ্বনাথৰ প্ৰিয়া সংকট সময়ে মাতৃ ৰাখা মহামায়া সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মহিষাসুৰ আছিলে অতি মায়াধাৰী বাহুবলে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ পৰাক্ৰমী মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ সিংহ মহিষ আৰু হস্তি ৰূপ কৰে ধাৰণ সেই শক্তি লৈ
লৈ মহিষে কৰে অত্যাচাৰ অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ পুৰখী হৈ আয়ে শিৱক ভৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱ